পাইলটে ভাং খাই প্লেন উৰা কথা আপুনি কেতিয়াবা শুনিছেনে বাৰু? আমি ড্ৰাইভাৰক পান মছলা খাই বাছ চলোৱা দেখিছো, ৰিক্সাৱালাক বিড়ি খাই খাই ৰিক্সা চলোৱা দেখিছো, কিন্তু ভাং খাই এৰোপ্লেন চলোৱা পাইলট কোনোবাই বাৰু দেখিছে নেকি? যোৱা 4 আগষ্টৰ দিনা এয়াৰ ইণ্ডিয়াৰ ফ্লাইট এখন থাইলেণ্ডৰ পৰা দিল্লী আহি আছিল আৰু হঠাৎ 300 ফুট তলত আহি সৰি পৰিল, যাৰ ফলত বহুতো মানুহ আঘাতপ্ৰাপ্ত হৈছিল আৰু শুনামতে প্ৰায় 17জন মান লোকক হস্পিটেললৈ নিবলগীয়া হৈছিল। প্ৰথমতে সকলোৱে ভাবিছিল যে প্লেনখনত কিবা বিজুতি ঘটিল নেকি আৰু ভাবিছিল যে বতৰ বেয়া হোৱাৰ বাবেও এনেকুৱা হ'ব পাৰে। কিন্তু যেতিয়া পাইলটজনক টেষ্ট কৰা হ'ল আৰু তেতিয়া ধৰা পৰিল যে আমাৰ পাইলট চাহাবে ভাং খাই আছিল আৰু তেখেতৰ ব্লাডত ভাং পোৱা গ'ল। প্ৰথমতে ৰিপৰ্টত কাৰো বিশ্বাস হোৱা নাছিল, তাৰ পিছত আকৌ টেষ্ট কৰোৱা গ'ল, কিন্তু এইবাৰো ৰিপৰ্ট একেই আহিল। পাইলটৰ ব্লাডত ওলাল ভাং বা গাঞ্জা। ৰিপৰ্ট শুনি সকলোৰে চকু কপালত উঠিল আৰু শুনামতে পাইলটজনে এবাৰ তল এবাৰ ওপৰ কৰি প্লেনখন কাটি আছিল। তাৰ মানে সম্পূৰ্ণ ধামাল চিনেমাৰ চিন চলি আছিল। আৰু শুনামতে যেতিয়া প্লেনখন তললৈ পৰি আছিল তেতিয়া পাইলটজনৰ হাত ভৰি কঁপিব ধৰিছিল, মানে তেওঁৰ হাত ভৰিত কোনো ধৰণৰ বেলেঞ্চ নাছিল, যাৰ বাবে তেখেতে স্থিৰভাৱে নিজৰ চকীখনতো বহি থাকিব পৰা নাছিল। তেওঁ না থিয় হৈ থাকিব পাৰিছিল না স্থিৰভাৱে বহি থাকিব পাৰিছিল। তেতিয়া লগত যিজন জুনিয়ৰ বা কো পাইলট আছিল তেখেতে যেনে তেনে প্লেনখন ৰক্ষা কৰিলে। শুনামতে প্লেনখনৰ মেচিনতো কিবা খেলি মেলি আছিল, হ'ব পাৰে সেইটোৰ কাৰণেও ঘটনাটো ঘটিব পাৰে। কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে ৰক্ষা কৰাজন বা জুই নুমুৱা মানুহজনৰে যদি হাত ভৰি কঁপিব ধৰে আৰু তেখেতে নিচাত ডুব গৈ থাকে, তেন্তে জুই কোনে লগালে এই প্ৰশ্নটো তল পৰি যায়, কাৰণ তেখেতে এখন প্লেন চলাই আছিল, বেটাৰী ৰিক্সা চলাই থকা নাছিল। আৰু এটা কথা আপুনি গম পাই আচৰিত হ'ব, যাৰ বাবে চাগে আপুনি ফ্লাইটত উঠিবলৈ ভয় খাব। শুনামতে ইণ্ডিয়াত DGCAৰ নিয়মবোৰ অকণ বেলেগ ধৰণৰ হয়, মানে আমাৰ ইণ্ডিয়াত 100জন পাইলটৰ ভিতৰত মাত্ৰ 10জন মানুহৰহে নিচা সেৱনৰ টেষ্ট কৰা হয় আৰু সেই 10জনকো ফৰ্মেলিটিজৰ বাবে জাষ্ট কাগজ পাতি চেক কৰি যাব দিয়া হয়। যিদৰে ৰিক্সাৱালা ট্ৰাক ড্ৰাইভাৰসকলক পুলিচে তালাচী চলায়, আনকি আপুনিও চাগে বহুত ৰাতি যেতিয়া ড্ৰাইভ কৰে তেতিয়া পুলিচসকলে আপোনাকো মদ খাইছে নেকি বুলি চাবলৈ মুখত পাইপ ভৰাই দিয়ে। কিন্তু সেইগৰাকী হৈছে পাইলট, যিগৰাকী হাজাৰ হাজাৰ মানুহক লগত লৈ অহা যোৱা কৰে, কিন্তু তেওঁৰ কোনো ধৰণৰ তালাচী বা চেকিং কৰা নহয়। কিন্তু তেওঁৰ চেকিং তেতিয়া হয় যেতিয়া এখন প্লেন তলত সৰি পৰে, কাৰণ যদি আগতে চেকিং হ'লহেঁতেন আজি ভাং খোৱা বুলি ধৰা পৰিলহেঁতেন। যদি কাইলৈ আপুনি ট্ৰেভেল কৰা ফ্লাইটখনো এনেকুৱা এজন পাইলটে চলায় তেন্তে কি হ'ব? আৰু যদি আপোনাৰ প্লেনখন সুকলমে নামি ৰয় তেতিয়া সেইজন হয়তো ভাং নোখোৱা পাইলট হ'ব বা হয়তো আপোনাৰ ভাগ্যখন ভাল বুলি ধৰি ল'ব।